হেপী ৰিপাব্লিক ডে। এতিয়া আমি ফিল্ডত গৈ আছো, ঘৰৰ পৰা খোজকাঢ়ি আহি আছো। বেছি দূৰ নহয়, আমাৰ ঘৰৰ পৰা 1 কিলোমিটাৰ, আধা ৰাস্তা আহি পালো। এণ্ড ফিল্ডতে গৈ বাকী গোটেইখিনি দেখাম। এতিয়া আহি পালো, গেটত চেকিং চলি আছে। ভিতৰত গৈ গোটেইখিনি দেখাম। দেখিব পাইছো মানুহ খালী, গোটেই ফিল্ড খালী, আগফালে ইমান নাই। এইফালে চকীবিলাক চব খালী হৈ আছে, মানুহো নাই। যিবিলাক 2-এজন আছে চব ষ্টুডেন্ট বিলাকৰ গাৰ্জেন, পেৰেণ্টছ বিলাক পঢ়ি আছে। বাহিৰা মানুহ দেখিব পৰা নাই। মানুহৰ কাৰণে ৰৈ থাকিব পৰা নাযায়। ৰ'দটো ওলাই আহিছে, 8:30 বাজিলে আহি ষ্টাৰ্ট কৰিলে পেট। ইফালে দেখিব পাইছে চব খালী হৈ আছে চকীবিলাক। মানুহৰ কাৰণে ৰৈ থাকিব পৰা নাযায়। ষ্টাৰ্ট কৰিলে 8:30 পৰা ষ্টাৰ্ট হৈছিলে, 9:30 1 ঘণ্টা হৈছে। এতিয়া খাই কৰিছে পাৰ্টি কেইটা, ষ্টুডেন্ট গ্ৰুপ কেইটা ওলাই আছে। এইখিনি চেণ্টাৰ আছে, মৰিগাঁও চেণ্টাৰ আছে। ষ্টুডেন্ট হয় এইখিনি, মৰিগাঁও হায়াৰ ছেকেণ্ডেৰী স্কুল। বাৰীত শেষ হৈছে। এতিয়া আমি ওলাই আছো, ঘোষণা কৰা নাই শেষত কৰিব। 1st, 2nd, 3rd ঘোষণা কৰা নাই, শেষত কৰিব। আমি এতিয়া ওলাই আছো। মৰ্ণিং খাই এখন আছিলো, এতিয়া চাওঁ তেনেকুৱাত একো হোটেল অহা নাই। কি পাওঁ গৈ পেলাই খাওঁ, কিবা এটা ভোক লাগি আছে। তাতে আজি খানা খাব আছে, আজি খানা আছে। খানাত যাম, ভিডিঅ' মিছ নকৰিব, লাষ্টলৈ থাকিবা। আজি খানাত যাম, ইয়াৰ পৰা লগৰবিলাক ৰখি আছে। ডাইৰেক্ট চিধা টাউনলৈ গুচি আহিলো, কিবা খাব হোটেল বিচাৰি আহিলো। ইয়াত হোটেল খুলিছে বাৰু, ৰাতিপুৱা 10:30 বাজিব, কিয় হোটেল নুখুলিব। তাত খাবলৈ একো নাছিলে, পানীপুৰি এইবিলাক আছিলে, মই ভাল নাপাওঁ। ৰাতিপুৱা খালী পেটত সেইবিলাক খাই, সেইকাৰণে পৰঠা বিচাৰিছিলো, কিন্তু পৰঠা নাই। ৰাতিপুৱা টাইম কাৰণে পুৰিকে লৈছো, অৰ্ডাৰ দি পুৰিকে খাওঁ। এতিয়া চন্দ্ৰপুৰি নেকি নামটো, খাই ভাল লাগিছে। ভিতৰত চুজি আছে, হোৱাইটটো ভাল লাগিছে। মিঠা বহুত চুকা থকা মানে খাব নোৱাৰিব। মই নাই ন, মই পিন্ধি দিম এতিয়া। মই ভিতৰত মালখিনিহে খাওঁ, চুজিখিনি। তাৰপিছত খাই ভাল নালাগে, সেইটো চেনিয়ে ভৰি থাকে। ইমান দূৰত যাব নোৱাৰি। এতিয়া আমি আহি পাইছো, খৰিচা ভৰাই আছো। খানাত যাব, খানা কাৰণে বনাব লাগিব। খৰি লৈছে বাবুকা ঘৰৰ পৰা, টমটমত ভৰাইছো। খানাত যাম, খানা কাৰণে ৰেডি কৰি আছো বস্তুবিলাক। আমি বক্স নিব আহিছো, বক্স ফিটিং হৈ আছে। চাহিল, মুখখন দুখাই দে। চাহিলে বহুত ৰ'দত কষ্ট কৰি আছে, বক্স বান্ধি আছে, ঘাম ওলাই গৈছে। ওচৰ ভালকে চাক, ঘাম ওলাই গৈছে। আয়ো হ'ব দে, একো নাই, অলপ মেহনত হৈছে। এজন মেহনতে লাগে গ্ৰুপটোত। আমাৰ এইজনে চব A to Z কালেকশ্যন নিয়ে কৈছে, টকা বে ইত্যাদি বক্স মেনেজ চব কিয়ে কৈছে। অলপ মাংস 2 পিচ বেছিকে দিম, আলুটো কমাই দিম। ৰাইজে নহয়, তোক আলুটো কমাই দিম। দেৰি হৈ আছে। এতিয়া আমি বজাৰ কৰিব আহিছো, বজাৰ খিনি কৰি লওঁ আহক। কি কৰিছো চাওঁ। বজাৰ গোটেইখিনি কৰি কমপ্লিট হ'ল। এয়া চাউল, নিমখ, তেল গোটেইখিনি লৈ লৈছো। আনিল ভাই বলা, গোটেইখিনি লৈ লৈছো একেলগে। বজাৰ পাতি গোটেইখিনি লৈছো একেলগে। মিট মছলা, যি চাউল মাউল, কণী চণী, তেল চাবোন চব লৈ লৈছো একেলগে। পানী চানী লৈ লৈছো। তাৰ গৈ এতিয়া যাব লাগে, বনাব লাগে, খাব লাগে। খিনি একগোট হৈ গ'ল, চাই লওঁ এইখিনি গোটেইখিনি টুমটুম ড্ৰাইভাৰ। আমাৰ টুমটুম ষ্টেণ্ড বিশালৰ টুমটুম ষ্টেণ্ডৰ ড্ৰাইভাৰ খিনি এইখিনি। এতিয়া ইয়াৰ পৰা একেলগে ইয়াৰ পৰা বজাৰ খিনি কৰি লৈছো এখন দোকানৰ পৰা। পানী চানী লৈ লৈছো, কণী চণী লৈ লৈছো, এইবিলাক পিকনিক স্পট পালো আহি। খৰি চৰি লৈ অহা হৈছে ঘৰৰ পৰা। এইখিনি খৰি আনিছো। এতিয়া খৰি কমেহে না বেছি হয়, আৰু পাছতহে গম পাম। আৰু এতিয়া পাগলটো আকৌ বক্সটো নমাব বোলে, তলত ল'ব। এইটো আমাৰ চৌকাটো এটা গাঁত খানা হৈছে, আকৌ এটা ৰান্ধা বাঢ়া ইয়াতে হ'ব। মই হলে এইবিলাক পথ নাই, সিহঁতে কৰি আছে। নামা সিহঁতে ৰান্ধা বাঢ়া কৰিব থৈ আহিছো। এতিয়া আমি অলপ ওলাই আহিছো ঘূৰিব। ইয়াত মানুহ বহুত হৈছে, খানা পাৰ্টি। তোমালোকক চোৱা, ফালে উপদিকে আছে মানুহ চবফালে মানে খানা খোৱা পাৰ্টি ভৰি আছে। এইটো টপাতলি পিকনিক স্পট, আহিব পাৰে আপুনি। ইয়াত ধুনীয়া লাগিব আহিলে। বাবু কিবা কবা নাই, জাগাটো কেনেকুৱা লাগিছে বাবু? টপাতলি প্লেচত মানে বহুত দিনৰ পৰা আহিম বুলি ভাবি আছিলো, কিন্তু ইমান যে ভাল এটা পৰিৱেশ বুলি গমেই পোৱা নাছিলো। আজি চব বহুত ভাল লাগিছে। কি কম, বহুত মানুহ হৈছে ইয়াত। আমি 26 জানুৱাৰী দিনা আহিছো আজি। তাৰ ভিতৰতে বন্ধ দিনত যথেষ্ট মানুহ আহিছে, আৰু আহিব। গাড়ী বিলাক দেখিছে নাই, চব মানে ট্ৰেভেলাৰ বাছ, যি পাইছে তাকে লৈ আহিছে। মানুহ চব ফালে মানুহ। এইটো ধুনীয়া বেষ্ট ওচৰতে পিকনিক স্পট। এইটো মৰিগাঁৱৰ পৰা যদি আহিব খোজে, ওচৰত যদি পিকনিক স্পট বিচাৰে, এইটোৱে ধুনীয়া স্পট। ইয়াতকৈ ধুনীয়া স্পট নাপাব আপুনি।
এতিয়া আমাৰ পাৰ্টিটো আপুনি দেখিব পাৰিছে ইফালে বম শেষলৈ আহিছো যাত জাগা মানে লাষ্টত আহি খাইছো আমাৰ এইফালে ৰান্ধা বঢ়া কাম চলি আছে আমি দুবিধৰ মাংস আনিছোঁ সিফালে সিটো কেৰাহীত আছে লোকেল মুৰ্গী অনলি ভুনা টাইপ হ'ব আৰু ইটো কেৰাহীত আছে ব্ৰইলাৰ অলপ আলু এড কৰিছোঁ লগত বাবু মাত দিয়া এবাৰ একদম লোকেল মুৰ্গী ভাত পালে কিন্তু তৰকাৰী পোৱা নাই তৰকাৰী পাব আৰু চাহিলে ভাত নাখাই পেলাই কাম কৰি ভগাই আছে এবাৰ বোকা দিয়াচোন এইটো মালটো মাংস দি গৈছে এতিয়া খাব ষ্টাৰ্ট কৰিম মোক আহিব মাংস চুৰ কৰিছা তৰকাৰী ধুনীয়া বনাইছে না খাই ভাল লাগিছে আকৌ পানী মই ভাত ললো মাংস পালে আৰু তোমাৰ লাগে নেকি ভাই বঢ়িয়া লাগিছে মজা মজা বাবু কিবা এটা দোকান তেতিয়া নিচিনা বেনটো কেনেকুৱা লাগিছে খাই খাই ভাত খাই ফিনিছ হৈ গ'ল পেট ভৰাই খালো ভাল মাংস খাম দুখাই দিম অলপ এৰিলো মাংস চাংস খোৱা এইটো খোৱা তুমি খোৱা মই নাখাওঁ এইটো দুচ খাই দিছে কেনেকুৱা লাগিছে আজি খানা খাই বঢ়িয়া বঢ়িয়া লাগিছে এতিয়া অলপ ঘূৰিব বোলে ঘূৰি পাকি যামগৈ ঘৰলে খোৱা তুমি খাই লোৱা তোমাকো লৈ যাম খুৱাব টেনচন নকৰিবা ঘূৰি ফুৰি ঘৰত যামগৈ ভিডিঅ'টো যদি ভাল লাগিছে এটা লাইক কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিব খাই বৈ হ'ল অলপ ঘূৰিলো ঘূৰি পাকি আহিলো এতিয়া আকৌ বক্স ফিটিং কৰি আছে দেখিছে এতিয়া ঘৰত যে টাইম হ'ল 4টা বাজিল আহি এনজয় ফুল কৰিলো আজি মানুহ নাইকিয়া হ'ল মানুহ বিলাকো গ'লগে মোৰ মফিজ আহমেদ গোটেইখিনি এতিয়া বক্স বান্ধি আছে যামগৈ আজি ফুল মস্তি কৰিলো ভাল লাগিছে খানা খাই তোমালোকে যদি আহিবা টপাতলি লোকেশ্যন হয় এইটো টপাতলি কাহিকুচি জাগিউত কাহিকুচি অলপ পাৰ হৈ পাব এইটো ভাল লোকেশ্যন এতিয়াও আন্ধা হোৱা সময় হৈছে সন্ধিয়া হ'ব আহি তেওঁ আছে এজন মানুহ আপুনি আহিলে আহিব পাৰে ইয়াত বহুত ধুনীয়া লোকেশ্যন খানা খাই ভাল লাগিব কি হ'ল ধুই আনিলে ইয়াত অকে ব'লা এতিয়া যামগৈ বাচন পাতি ধোৱা হ'ল ভাল লাগিছে খানা খাই ভাল লাগিছে আহিব টপাতলি লোকেশ্যন আহিব খানা খাই ধুনীয়া প্লেচ এইটো হাংলামা ভাই পিটিচি পাইছো মই মহিলাৰী মই মানে ককাকৰ ভাই ল'ৰা মই হয় জুবিন মানে আজি আমি আহিলো টপাতলিলৈ হয় 26 জানুৱাৰী এটা মনোৰঞ্জন কৰিব আহিলো হয় সেয়েহে আজি আমি সকলোৱে জুবিন দাক স্মৰণ কৰিছো হয় জয় জুবিন দা মায়াবানী জয় জুবিন দা ভাল লাগিছে আপোনালোকক আহিব টপাতলি ইয়াত আহিলে ভাল লাগে খানা খোৱা ভাল স্পট এইটো ধুনীয়া লাগিছে ইয়াত খানা খাব আহিলে ভাল লাগিব আহিব আমাৰ হলে ঘৰত যাব হ'ল চব মাল বস্তু উঠাই লোৱা হৈছে ইয়াত দেখিব পাইছে সিহঁতে গান শুনি আছে গান শুনি এনজয় কৰি আছে এতিয়া আমি মৰিগাঁও আহি পালো বক্সটো মাৰি আছো দেখিছে বক্সটো মাৰি এতিয়া দিছো যে বক্সটো খাই বৈ আহিছো তাৰ পৰা এতিয়া পেট ভৰি আছে ঘৰত গৈ ধুনীয়াকে শুমে আৰু বহুত ঘূৰিলো ফুৰিলো ভাগৰো লাগিছে ঘৰত গৈ চিধা ফোন কৰি বক্সটো মাৰি বক্সটো দি থৈ যাওঁ বিলটো বেলেঞ্চটো বাকী থাকিলে বেলেঞ্চটো দিওঁ ভিডিঅ'টো যদি ভাল লাগিছে এটা লাইক কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিব আজিৰ কাৰণে বাই বাই লগ পাম নেক্সট